নমস্কাৰ। অসমীয়াত এষাৰ কথা আছে, নৈৰ সমান বব কোন, আইৰ সমান হব কোন। মাতৃস্নেহ সঁচাই অতুলনীয়। অসমীয়া সাহিত্যত মাতৃক লৈ অলেখ সৃষ্টি আছে। বহু কবিয়ে মাতৃৰ বাবে কবিতা লিখিছে। তেনে এটি কবিতা আমি সৰুতে বিদ্যালয়লৈ যাওঁতে পঢ়িবলৈ পাইছিলোঁ। আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ মৰমৰ আই নামৰ কবিতাটিয়ে সেই সময়তে হৃদয়ত ৰেখাপাত কৰিছিল। আহকচোন আজি আমি আগৰৱালাদেৱৰ সেই অমৰ সৃষ্টিক সোঁৱৰি উভতি যাওঁ ল'ৰালিৰ মাৰ আচলত ধৰি পাৰ কৰা দিনবোৰলৈ। কবিতাৰ শিৰোনাম মৰমৰ আই, কবি আনন্দচন্দ্ৰ আগৰৱালা। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌ হনা মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই। টোপনিত লাল কাল মুখখনি চাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলো যেৱে নৰিয়াত দুখ পাই, একেথিৰে কোনে মোৰ মুখলৈ চাই। মৰো বুলি কান্দিছিল কাঢ়ি হুমুনিয়া, তেৱে মোৰ পূজনীয়া মৰমৰ আই। হৈছিলো থিয় যেৱে অ'ত ত'ত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি। নিচুকাইছিল মোক নাম গুণ গাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সিজনাক মই পাহৰিম। চেনেহ ভকতি মোৰ বাঢ়োক সদায়, তজু চৰণত হেৰা মৰমৰ আই।